এজন বিদেশীয়ে আমাৰ দেশৰ এজন ষ্টুডেণ্টক সুধিলে, ভাই, পৃথিৱীত ইমানবোৰ খেল থাকোঁতে কাবাডী কিয় তোমালোকৰ জাতীয় খেল হ'ল? তেতিয়া ষ্টুডেণ্টগৰাকীয়ে ক'লে যে কাবাডী খেলৰ এটা নিয়ম হৈছে কোনোবাই যেতিয়া লক্ষ্যত উপনীত হ'ব বিচাৰে বাকীবোৰে তাক টানি চুচৰি পিছলৈ লৈ যায়। সি যাতে ব্যৰ্থ হয়। আৰু আমাৰ দেশৰ বেছিভাগ মানুহৰ স্বভাৱ সেয়াই, আৰু সেইবাবে কাবাডী আমাৰ জাতীয় খেল। কথাষাৰ ব্যংগ হ'লেও কিন্তু বহুত অৰ্থপূৰ্ণ দেই। কাৰণ আজিকালি প্ৰায়ভাগ মানুহে আনৰ উন্নতি একেবাৰে দেখিব নোৱাৰে। কোনোবাই যদি উন্নতি শিখৰত আৰোহণ কৰে তেওঁক কেনেকৈ তললৈ নমাই আনিব পাৰি সেই চিন্তাতে দিনে ৰাতিয়ে কিছু লোকে মগ্ন থাকে। হয়নে নহয় কওকচোন বাৰু? কাৰণ আনৰ উন্নতি হোৱাটো কিছু লোকে কেতিয়াও নিবিচাৰে। কেঁকুৰা চেপা দি তেওঁক কেনেকৈ তললৈ নমাই আনিব পাৰি সেইবোৰ চিন্তাতে দিনে ৰাতিয়ে মগ্ন থাকে। আৰু তেনে মানুহৰ পৰা সদায় সাৱধানে থাকিব লাগে। তেনে মানুহে আপোনাক গছত উঠাই গুৰি কাটি দিব পাৰে। সেয়ে সেইবোৰ মানুহৰ পৰা সদায় আঁতৰত থাকিব। সেইবোৰ মানুহ স্বভাৱজাত প্ৰকৃতি তেনেকুৱাই। সঁচাই ভাবিলেই আচৰিত লাগে। মানুহ নামৰ প্ৰাণীবোৰ কেনেকুৱা বিচিত্ৰ নহয়নে? ইজনে আনজনৰ উন্নতি দেখিব নোৱাৰে। আৰু কিছু লোক আছে নিজৰ ধন সম্পত্তিক লৈ ইমান অহংকাৰ কৰে, আৰু কিছু লোকে নিজৰ ধুনীয়া চেহেৰাটোক লৈও অহংকাৰ কৰে। সেয়ে তেওঁলোকক কৈছোঁ, যিসকলে তেনে কৰে সময় পালে শ্মশান ঘাটলৈ যাব। তাত দেখিব আপোনাতকৈও ধনী আৰু ধুনীয়া মানুহ জ্বলি ছাই হৈ মাটিৰ লগত মিহলি হৈ আছে। তেনেহ'লে ইমান অহংকাৰ কিহৰ? দুদিনীয়া জীৱনটোত সকলোৰে লগত মিলিজুলি থাকিব লাগে নহয়নে? আৰু তেনে নকৰি মানুহে অহংকাৰ কৰে নিজৰ ধন সম্পত্তিক লৈ, নিজৰ ধুনীয়া চেহেৰাক লৈ। নিজৰ ধন সম্পত্তি আৰু ধুনীয়া চেহেৰা কিমান দিন থাকিব কওকচোন? বয়স হ'লে সেই ধুনীয়া চেহেৰাও নাইকিয়া হ'ব। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি কয়। আপোনাৰ ব্যৱহাৰ যদি ধুনীয়া হয় আপোনাৰ ব্যৱহাৰবোৰহে মানুহৰ মনত জীয়াই থাকিব, আপোনাৰ ধুনীয়া চেহেৰাটো নহয়। সেয়ে ধুনীয়া চেহেৰাক লৈ কেতিয়াও অহংকাৰ নকৰিব, আৰু নিজৰ ধন সম্পত্তি লৈও কেতিয়াও অহংকাৰ নকৰিব। আৰু কোনোবাই যদি উন্নতি শিখৰত আগবাঢ়িছে তেওঁক আগবাঢ়িবলৈ দিয়ক। কেতিয়াও তেওঁক কূটনীতি কৰি তললৈ নমাবলৈ যত্ন নকৰিব। কাৰণ তেনে কৰিলে আপোনাৰো ক্ষতি তেওঁৰো ক্ষতি। গতিকে সকলোৱে সকলো উন্নতি হওক তাকে কামনা কৰিব লাগে। আৰু কিয় তেনেকৈ কৰিব লাগে কওকচোন? সকলোৱে মনবোৰ সুন্দৰ কৰকচোন। ইমান বেয়া মনলৈ কিয় থাকে? কিছু লোক আছে ইমান বেয়া মনৰ যে আপুনি ভাবিয়ে পাত্তা নাপাব। তেওঁৱে যেন সকলো সৰ্বে সৰ্বা, তেওঁৱে যেন সকলো জানে, পৃথিৱীত তেওঁৰ বাহিৰে যেন আনে একোৱেই নাজানে, তেনেকুৱা দেখুৱায়। তেনেকুৱা মানুহৰ পৰা সদায় সাৱধানে থাকিব আৰু বিপদৰ পৰা ৰক্ষা পৰিব।